ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পক্ষী আৰু মানুহ পাত্ৰীৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। আহাচোন কেইটামান বিপৰীত লিংগ বুজোৱা শব্দ শিকো আহাচোন। যেনে ল'ৰা হ'লে ছোৱালী, ৰজা হ'লে ৰাণী, বন্ধু হ'লে বান্ধৱী, যুৱক হ'লে যুৱতী, দৰা হ'লে কইনা। এইটা পাৰিবা চাগে নিশ্চয়। এতিয়া আমি বিভক্তিৰ বিষয়ে পঢ়োচোন আহা। কোনটো শব্দৰ লগত কি বিভক্তি যোগ হৈ আছে আমি দেখুৱাব লাগে। মধু কৰে, ইয়াত যোগ হৈ আছে এ বিভক্তি। যুৱকে, ইয়াত যোগ হৈ আছে এ বিভক্তি। মানুহে, ইয়াত যোগ হৈ আছে এ বিভক্তি। চৰাই জাকক, ইয়াত যোগ হৈ আছে ক বিভক্তি। ৰজাক, ইয়াতো যোগ হৈ আছে ক বিভক্তি। কাঁড়েৰে, কাঁড়েৰে বুলি কওঁতে ইয়াতো ৰে বিভক্তি যোগ হৈ আছে। আৰু শেষত দেশলৈ, ইয়াত যোগ হৈ আছে লৈ বিভক্তি। এতিয়া আমি কেইটামান বিপৰীত অৰ্থ বুজোৱা শব্দ শিকো আহাচোন। প্ৰিয়, প্ৰিয় হ'লে তাৰ বিপৰীতটো হ'ব অপ্ৰিয়। সুফল, সুফলৰ বিপৰীতটো হ'ব কুফল। অপকাৰী, অপকাৰীৰ বিপৰীতটো হ'ব উপকাৰী। ভয়, ভয়ৰ বিপৰীতটো হ'ব অভয়। অনুচিত, অনুচিতৰ বিপৰীতটো হ'ব উচিত। অমংগল, অমংগলৰ বিপৰীতটো হ'ব মংগল। বন্ধু, বন্ধুৰ বিপৰীতটো শত্ৰু। পুৰস্কাৰ, পুৰস্কাৰৰ বিপৰীতটো হ'ব তিৰস্কাৰ। অনুপস্থিত, ইয়াৰ বিপৰীতটো হ'ব উপস্থিত। কেইটামান বাক্য ৰচনাৰ বিষয়ে শিকো আহাচোন। প্ৰথমটো হৈছে আদৰ সাদৰ। আমি অতিথিক আদৰ সাদৰ কৰিব লাগে। তাৰপিছৰটো হৈছে লালন পালন। পিতৃ মাতৃয়ে সন্তানৰ লালন পালন কৰে। তাৰপিছৰটো খেতি বাতি। খেতি বাতি কৰিবলৈ আমাক পানীৰ প্ৰয়োজন। তাৰপিছৰটো চৰাই চিৰিকটি। চৰাই চিৰিকটিয়ে আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। তাৰপিছৰটো গছ গছনি। গছ গছনিয়ে আমাক অক্সিজেন যোগান ধৰে। তাৰপিছৰটো কীট পতংগ। কীট পতংগই খেতি বাতিৰ ক্ষতি সাধন কৰে। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ তোমালোকৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।